নলবাৰীৰ ৰাস চাবা ময়ো গৈছিলোঁ কিন্তু ভিডিঅ' দিয়া নাছিলোঁ মানে সময় বনাই মানে ৰাস চাই ভাগাৰে মতা নায়ে এছি শনিবাৰৰ ভিডিঅ' আৰু কেনে মানুহ হৈছি শুক্ৰবাৰে চালোঁ কিন্তু বেছি মানুহ হোৱা নাই এই চুমিৰ মাক মানে মোৰ বাইদেউ হয় তো যাই আছোঁ আৰু এইটো আমাৰ গণেশ মন্দিৰৰ পৰা সোমাই গ'লোঁ আৰু এতিয়া মানে ডিলাটোৰ কাষতে আমাৰ মাজু দেউতাহঁতৰ ঘৰ আছে আৰু মাজু দেউতাহঁত মানে কাপোৰটো মই চেঞ্জ কৰি দিলোঁ আৰু এইবাগে ধমধমাৰ পৰা বাইদেউ আৰু গুলো আইছি তো তাহুন্দেও আমাৰ একেলগে মানে আমি ৰাস চাম আৰু গুলুই মানে প্ৰথম চকু গেছি মোৰ হাত দুখানত মই যি মেহেন্দি লৈছোঁ তো মানে এতিয়া কথাটো হৈছে তাইকো লগে দিবা লাগে তাৰপিছত আমি গোটেইকেইটা লগ লাগি বাইদেউ আৰু চুমিৰ মাকেতো মোৰ বাইদেউ চুমি মই গুলো যাই আছোঁ আৰু তাই কি ফূৰ্তিও লাগছি তাৰমানে তাই মোক কৈ আছিল তুমি মোক কিয় ৰাস চাবা লৈ জনাই তো আমি এইটো চাইডে দি আছোঁ এইটো চাইডে বেছি মানুহ নাই সেবাক চাইডে দি যাব লাগছিল হয় দেখছি না মানুহ আৰু আজি হৈছে দিয়ক মানে কেনেহেন নলবাৰী ৰাসত ভিডিঅ' কৰাটো সম্ভৱ নহয় কাৰণ কয় মানুহৰ খুন্দাত মোবাইল চোবাইল পৰি যায় মই মানে একদম ৰিস্ক ল'ব নোৱাৰোঁ সেইকাৰণে মই বেছি ভিডিঅ' বনোৱা নাই অলপ হ'লেও যিহেতু গেছোঁ আৰু মানে ভিডিঅ' বনাবও ইচ্ছা যায় সেইকাৰণে অলপমান ভিডিঅ' বোলো আপোনালোকৰ কাৰণে কৰি লৈ আহোঁ আৰু মোক কোনোবাই কৈ আছিল মোক বোলে দেখা পাইছে মই বোলে মাতা নাই এটা কথা মানে আপুনি যদি মই আহি ওচৰত মাতলা হয় নিশ্চয় মই মাতলোঁ এতিয়া দূৰৰ পৰা ধৰি লওক মই একদম প্ৰফাইলটো খুলি চোৱা নাজানে সেইকাৰণে মানুহগিলা মই চিনিও নাপাওঁ আৰু কৈছে মোৰ বোলে বহুত এটিটিউড লেভেল মানে আমি সৰু মানুহ কিবা কাৰণে মেছেজ দিছে এইগিলাখান মেছেজ নেদব পাৰে মোৰ লেভেল চেভেল নাই আকৌ মানে মেইন কথাটো হৈছে মই চিনি নাপাওঁ মোক যদি ওচৰত আহি মাতলা হয় তে মই নিশ্চয় মাতলোঁ কোনোবাই মোক মাতছি বাৰু মই আৰু ইমান ডাঙৰ চেলিব্ৰিটিও নহয় দিয়কচোন যি মোক গোটাই ৰাজকাণত কোনোবাই চিনি পাই থাকিব আৰু কি ক'ব আৰু এই দেখছি না ব্ৰিজৰ ওপৰত মানুহ ভগৱান এই চলি পলি লৈ কিনে ৰাস চাবা য'তো অসম্ভৱ একদম তাৰমানে আমাৰ বাইদেউ হৈছে চলি ল'ব নোৱাৰে মোকে দিছে আৰু এইখিনি বস্তু চবেই কি ইমান ভাল পাইছি মোৰ ইমান এটা খাজ লগা নাই মানে ভাল লাগলা হয় যদি চাইডৰখিনি ফিল আপ কৰি দিলে হয় চাইডৰখিনি বাঘিলা ঠেঙীয়াকৈ উলিয়াই থৈ দিছি বাকী ওপৰখিনি দি থৈ দিছি কাৰ ভাল লাগছি বাৰু মোৰ ইমান এটা ভাল লগা নাই দিয়ক এইখিনি মোৰ মন্দিৰকেইটা ভাল লাগছি বাৰু যিহেতু মন্দিৰ ধুনীয়া লাইট টাইট দিছে মন্দিৰখিনি ভাল লাগছি আৰু মানুহ দেখছি না ইমান মানুহ হৈছে তাৰমানে বাপৰে আৰু মোৰ এতিয়াও চলি ল পৰ্বটো মোৰ হাতৰ পিঠিৰ মই তাইক কান্ধত তুলি লৈছোঁ লাষ্টত যাই হাতেদি নৰা হৈ গৈছোঁ তাই ডাঙৰ হৈছে এতিয়া 5 বছৰে আপি হৈছে তাইক দাঙি লৈ ফুৰিব পাৰি আৰু এই মন্দিৰৰ ভিতৰত অলপমান মানে মূৰ্তি চূৰ্তি দেখাব পাৰোঁ যদি একদম চলি ল'মেই না মই ভিডিঅ' কৰিম না কি কৰিম লগত যদি এটা ভিডিঅ' কৰি দিয়া মানুহ থাকে তেতিয়া বেলেগ কথা নাই এনেই মোৰ পচন্দি নালাগে অলপ মানে এটা মানে ৰাসত ৰিলচ বনোৱা নাই এটা মানে মই ভালকৈ ফটো উঠবা নাপলোঁ তাৰমানে মোক ফটো উঠি দিয়া মানুহ নাই মই চবকে ভালকৈ ফটো উঠি দিওঁ কিন্তু মোৰ খাজ লাগি নাহে একদম তাৰপিছত এইটো হেৰিৰ ভিতৰত আৰু এই য'ত ষ্টেজ আছে তাৰে কাষত আৰু এইটো হৈছে ৰাধা কৃষ্ণ যিহেতু ৰাস মহোৎসৱ মানে শ্ৰীকৃষ্ণৰ ৰাসলীলা তো আমি ওৰতে সেৱা চেৱা অলপমান কৰি ল'লোঁ বাকী গ'লোঁ সেৱা চেৱা কৰলাক মই শুক্ৰবাৰে কৰা নাছিলোঁ সেৱা চেৱা তো আজি শনিবাৰে কৰি ল'লোঁ চিয়া তাৰপিছতে বাকী যাই আছোঁ আৰু বাকী মূৰ্তিগিলা অলপ দেখাই দিছোঁ দিয়ক চাই থাকক আৰু চলিগিলাও যে লাইন পাতি মূৰ্তি চাবা গৈছে বেলেগ আৰু নেক্সট লেভেলৰ ন তাৰপিছতে বাকী আমিও যাই আছোঁ আস্তে চাই থাকক মূৰ্তিগিলাখান আৰু এইবাগে আমি আৰু স্পাইৰেল পটেটো গুলুই মানে এইটো খাই ভাল পাইছে কাৰণ মানে জ্বালা চালা নাই বেছি তো তাই ভাল পাইছে তাইৰ লগত ময়ো খালোঁ দুটা কিনছিল আমি মানে এইটো ভাগে খাইছোঁ দিয়ক আৰু কেইটামানৰ মই এখন ফটো দিলোঁ কৈছে তুমি ইমান খাবা পাৰ সঁচাই মই বহুত খাব পাৰোঁ দিয়ক বহুত খাব পাৰোঁ কি ক'ম আৰু আপোনাক তো এইফালে পাপৰি চাট খালোঁ আৰু মই খাবৰ কাৰণে জন্ম পাইছোঁ একদম আৰু আমাৰ ঘৰখনেই খাওৰা কি ক'ম আৰু আপোনালোকক যি কৈ থাকিব আৰু মোৰ গাত নালাগে এইগিলাখান ক'লেও তো খালোঁ আৰু মই যি ফটোখন দিছিলোঁ সেই 3 দিনমানৰ দিছিলোঁ একেলগে লগ কৰি আৰু নলবাৰী ৰাসত এইটো আমাৰ বিশেষ মানে চুনামি বাপ্পাও এইটো সাহস নহ'লাক তক উঠবাৰ কাৰণে মোৰ মৰবা ইচ্ছা নাই তাৰমানে ইমান সলকান্তে তাৰপিছত ৰাস্তা চাই কিনে ঘৰত গুচি আহিলোঁ ইমান চাবা নোৱাৰি বাপৰে চলিৰ লগত তো তাই অলপ টোপনি যোৱা নাছিল বাইদেউ লৈছিল আৰু আমি মানে এইখিনি অলপমান খুই তাক গেলি বেটাৰী গেট আহি গ'লোঁ তাৰে পিছদিনা আৰু আহিছোঁ মেইন কথাটো হ'ল ইণ্ডিয়া গেটখন মই 2 দিন হ'ল বিচৰি পোৱা নাছিলোঁ আজি বোলে যামেই মানে ৰাতি দেখা পাইছিলোঁ মই শনিবাৰে তাৰপিছত শনিবাৰে দেখা পাই ৰবিবাৰে গৈছোঁ আৰু এইটো গুলো চাওক প'ষ্ট দিছোঁ পূৰা বা ফটো উঠব আৰু তাৰপিছত আৰু এই যে দোকানকেইখন ক'ত মানে আইছি আৰু এইগিলা অকাতছে বাহাত তাৰমানে কেনে নেক্সট লেভেলত দোকান আইছি
দাম সুধবাই লাজ লাগিলে মানে আমাৰ দৰে মানুহ একযোৰা চুৰিদাৰৰ দাম সুধিলোঁ 2500 কৈছে মই বোলো লগতে মই নাই 2500 টকা তাৰপিছত এই দুটামান ফটো চাওকচোন তাৰপিছত এই দোকানগিলাখান এইগিলাখানক যোৱা মানে বহুত পইচা লৈ যাব লাগে আমাৰ দৰে সৰু মানুহে ৰাস চাব যাব ক'ৰবাৰ দোকান আছে নাজানো চলিকেইটা কিন্তু মস্ত ঠগা এইগিলা মেখেলা চাদৰ মিচিং মেখেলা চাদৰ কিবা কানি মানে চব আছে এইগিলাখান মানে মুগা চুগাৰ ক'ত কিবা কানি ফাংচনত পিন্ধিব পাৰা আৰু তাৰপিছত আমি আহিলোঁ গণেশ মন্দিৰৰ পূৰ্ণিমা হোটেল নে কি হোটেল তাতে মানে আমি এতিয়া ভাত খাম সেইফালে গ'লোঁ মই তাই মানে মোৰ লগত আৰু তাই একদিন ৰাস্তাই আপি বেমাৰ ইয়ান দেখা আহিছে না চাওকচোন মুখখন তাইৰ তাৰপিছত ভাত খালোঁ দালি দুখন আছিল কিবা কানি দিছিলে তাৰপিছত ছাগলী মাংস আছিল তো ধুনীয়াকৈ ভাত খাই ঘৰত গুচি আহিলোঁ বাই বাই